Hello everyone, welcome back to my another vlog. আশা কৰো সকলো ভালে আছে। মোৰ আগৰ vlogটো যিসকলে চাইছে নিশ্চয়কৈ গম পাইছে আজিৰ vlogটো বহুত বেছি স্পেশাল হ'বলৈ গৈ আছে কাৰণ আজি হৈছে মোৰ বাৰ্থডেৰ vlog। এতিয়া 12টা বাজিব হ'ল আৰু সেইবাবে এয়া হৈছে আমাৰ কেক। সৰু চাই কেকে দিছো কাৰণ যেহেতু আমি অকল দুজনে মানুহ ইয়াতকে ডাঙৰ কেক দিয়ে লাভ নাই। সো এয়া এতিয়া 12টা বাজিবলৈ হ'ল আৰু এয়া এটা ধুনীয়া কেক নহয় বাৰু পেষ্ট্ৰি হয়। সৰু চাই কেক এটা আমি এনে জাস্ট কাটি সেলিব্ৰেট কৰিম এতিয়া। থ্যাঙ্কস টু এভৰিওয়ান যিসকলে মোক বহুত বেছি মৰম দিয়ে আৰু এনেদৰে সদায় যেন আপোনালোকে সাপোৰ্ট কৰি থাকে, মৰম দি থাকে আৰু আশীৰ্বাদ কৰি থাকে। আমি দুজনে সৰুকে এনেদৰে বাৰ্থডে সেলিব্ৰেশনটো কৰিছো আৰু এতিয়া আৰু কিনো ডাঙৰকে সেলিব্ৰেট কৰি থাকিম। এনেদৰে মোৰ ভাল লাগে বাৰ্থডে সেলিব্ৰেট কৰি আৰু অলপ কেক ইয়া আপোনালোকৰ বাবেও দিলু। আপোনালোকক অহাকালি লগ পাই আছো আৰু এটা ধুনীয়া ঠাইলৈ লৈ গৈ আছো। গুড মৰ্নিং। এয়া ৰাতিপুৱা শুই উঠিলো আৰু শুই উঠিয়ে দৰজাখন খুলি চালো বেলকনিৰ পিনে। ইমান ধুনীয়া লাগিছিলে পৰিৱেশটো চাই। শুই উঠি ইমান ধুনীয়া পৰিৱেশ দেখিবলৈ পালে মনটো ইমান বেছি ভাল লাগে নহয় জানো। তেন্তে বলক এতিয়া আমি ৰেডি হ'বলৈ যাওঁ আৰু এতিয়া আমি যাম মন্দিৰ দৰ্শনৰ বাবে। ৰাতিপুৱাই বাৰ্থডে দিনা মন্দিৰ দৰ্শন কৰিবলৈ পালে বহুত বেছি ভাল লাগে। A few moments later মই ৰেডি আৰু এই আপোনালোকক আজি দেখুৱাই দিছো মই কি পিন্ধি ওলাইছো। মই পিন্ধিছো এটা সিম্পল হোৱাইট সালৱাৰ আৰু তাৰে লগত এখন কালাৰফুল চুৰ্ণি লৈছো। আপোনালোকক যদি ড্ৰেছটোৰ লিংক লাগে আপোনালোকে মোক নিশ্চয়কৈ জনাব মেছেজ বা কমেন্ট বক্সত। আমি ওলালো এতিয়া ৰাতিপুৱাই। এতিয়া আমি যাবলৈ ওলাইছো ব্ৰেকফাষ্ট কৰিবলৈ। তো এতিয়া একো মানে এনেকৈ হেভি ব্ৰেকফাষ্ট নকৰোঁ, সিম্পল কিবা এটা খায়ে ওলাম কাৰণ আমাৰ গৈ পাওঁতে অলপ দেৰি হৈ যাব। তাৰপিছত আৰু কি ক'ত খাবলৈ পাওঁ একো ঠিক নাই। সো ভাবিলোঁ অকণমান লাইটকৈ কিবা এটা খাই লৈ আমি ওলাওঁ। এয়া আমাৰ দুইটাৰে ফ্ৰুটছ আৰু মোৰ হাজবেণ্ডে প্লেটত আৰু কিবা কিবি লৈছে। মই ইডলি লৈছিলোঁ, পোহা আৰু অলপ পৰাঠা। তো এয়া খায়ে আমি ওলালোঁ আৰু লাষ্টত আমি দুইটাই মিলি এয়া অলপ ডোচা খালোঁ। আৰু অবভিয়াছলি ৰাতিপুৱাটো একাপ চাহ খাবলৈ নাপালে মনটো ভালে নালাগিব। সো চাহ অলপো খাই লৈছোঁ। তেন্তে বলক এতিয়া আমাৰ এতিয়া জাৰ্নি ষ্টাৰ্ট হ'বলৈ গৈ আছে। এয়া আমি এতিয়া বাগিত উঠি আমাৰ গাড়ীলৈকে যাওঁ। ৰাতিপুৱা ইমান বেছি ভাল লাগিছিলে, একদম মানে মানুহ কম আছিলে তেতিয়া, বাৰু মানুহ বেছি নাছিলে। এয়া আমি এতিয়া গাড়ীত উঠিলোঁ আৰু এতিয়া আমাৰ জাৰ্নি ষ্টাৰ্ট হ'বলৈ গৈ আছে। এই মন্দিৰটোত আমাৰ বহুত দিন আগৰ পৰা যাম বুলি ভাবি থোৱা আছিলে। সো আজি জন্মদিনৰ দিনাখন এই মন্দিৰটোত যাবলৈ পাই ইমান বেছি ভাল লাগি আছিলে মনটো। সকলোখিনি ধুনীয়াকৈ শিৱ বাবাই মিলাই দিলে। সো যাবলৈ পাই সঁচাকৈ মনটো বহুত বেছি ভাল লাগি আছিলে। এয়া ফাইনেলি আমি আহি পাই গ'লোঁ আৰু এয়াই হৈছে মন্দিৰৰ দুৱাৰখন আৰু ইয়াতে আমি সোমাই পিনে গাড়ীখন পাৰ্ক কৰিব লাগিব। গাড়ীখন পাৰ্ক কৰি অলপ দূৰ আমি খোজকাঢ়ি যাবলৈ লাগিব। আমি একদম সেইকাৰণে ৰাতিপুৱাই আহিছিলোঁ। সো ইয়াতে ৰাতিপুৱা বহুত বেছি মানুহ নাথাকে। এনে কিন্তু অলপ দেৰিকৈ যদি আৰু আহি পালোহেঁতেন একদম মানুহৰ লাইন হৈ থাকে। আৰু এয়া বাহিৰত চাওকচোন ইমান ধুনীয়াকৈ ফুট লগাই দি থাকে, বহুত বেছি ভাল লাগে। এয়া ধুনীয়াকৈ ফুট লগাই ল'লোঁ আৰু তাত ধুনীয়াকৈ ফুলৰ শৰাই লৈ ল'লোঁ বাবাৰ বাবে। সো বলক তেন্তে এতিয়া যাওঁ আমি।
আপোনালোকক মই মন্দিৰৰ ভিতৰখিনি অকণমান দেখুৱাই দিছোঁ যিমানখিনি পাৰোঁ একদম ভিতৰত মানে ফোন এলাউড নহয় সো বেছি ভিতৰলৈকে আপোনালোকক দেখুৱাবলৈ নোৱাৰিম সো যিমানখিনি পাৰোঁ মই দেখুৱাই দিছোঁ এনে এইখিনি ঠাইত বহুত বেছি লম্বা লাইন থাকে সো আমি যেহেতু ৰাতিপুৱা আহিছোঁ তো এতিয়া একদম বেছি দীঘল লাইন নাই অকণমান দেৰি ৰখিব লগা হৈছে কাৰণ ভিতৰত ধুনীয়াকৈ শিৱ বাবাক স্নান কৰাই আছিলে যেটো আমি স্ক্ৰিনত বাহিৰৰ পৰা চাই আছিলোঁ আপোনালোককো দেখুৱাম ধুনীয়াকৈ স্নান কৰাৰ পিছতহে খুলি দিব আমাক সেৱাৰ বাবে এয়া কুকুৰটোক চাওকচোন ইমান ধুনীয়াকৈ তাতে কাকো একো ডিষ্টাৰ্ব নকৰাকৈ ধুনীয়াকৈ শুই আছিলে আমাৰ এতিয়া ধুনীয়াকৈ দৰ্শন কৰা হৈ গ'ল আৰু মনত যিদৰে ভাবি থৈছিলোঁ হেনেকৈ ধুনীয়াকৈ দৰ্শন কৰিবলৈ পালোঁ বহুত বেছি ভাল লাগিছে একোৱে অসুবিধা নহ'ল দৰ্শন কৰা সময়ত আৰু বেছি মানুহ নাই ইমান বেছি ভাল লাগিলে দৰ্শন কৰি আপোনালোকক মন্দিৰৰ চাৰিওপিনৰ অলপ পৰিৱেশ দেখুৱাই দিছোঁ বহুত বেলেগ বেলেগ ঠাইৰ পৰা ইয়াতে দৰ্শনাৰ্থী আহে ধুনীয়াকৈ দৰ্শন কৰিবলৈ আৰু সকলোৱে ধুনীয়াকৈ নিজৰ ধৰণে সেৱা কৰি আছে চাই বহুত বেছি ভাল লাগে ত্ৰিম্বকেশ্বৰৰ বিষয়টো আপোনালোকে নিশ্চয়কৈ শুনিছে ত্ৰিম্বকেশ্বৰটো হৈছে 12টা জ্যোতিৰ্লিংগৰ ভিতৰৰ এটা জ্যোতিৰ্লিংগ আৰু এই জ্যোতিৰ্লিংগটো আছে নাসিক ঠাইখনত আপোনালোকে নাসিক আহিলে ত্ৰিম্বকেশ্বৰ মন্দিৰটো ডেফিনেটলি ভিজিট কৰিব একদম নাপাহৰিব আৰু এই মন্দিৰটো সঁচাকৈ বহুত বেছি শক্তিশালী হয় আমি তাৰে প্ৰমাণো পালোঁ সঁচাই বহুত বেছি শক্তিশালী হয় মন্দিৰটো আৰু তাত গৈ পিনে এটা আচৰিত ধৰণৰ শান্তি এটা অনুভৱ কৰিব মানে বুজাব নোৱাৰি ভাষাৰে তাৰে ওচৰৰ বজাৰখন অকণমান আপোনালোকক দেখুৱাই দিওঁ তাতে ইমান ধুনীয়া ধুনীয়া শিৱলিংগৰ মূৰ্তি আৰু বিভিন্ন ধৰণৰ পূজাৰ সামগ্ৰীও আছিলে আৰু মই তাৰ পৰা এটা ধুনীয়া শিৱলিংগ ললোঁ আৰু মই আপোনালোকক দেখুৱাই দিছোঁ আমাৰ এতিয়া উভতি যোৱাৰ সময় হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ গাড়ীখন আমাৰ য'ত পাৰ্কিং কৰা আছে তালৈকে বহুত বেছি ভাল লাগিলে দৰ্শন কৰি আৰু নিজৰ জন্মদিনৰ দিনাখন এনেকৈ ইমান ধুনীয়াকৈ ইয়াতে অহাৰ সৌভাগ্যটো পালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিলে এতিয়া অকণমান দেৰিও হৈ গৈছে দুপৰীয়াও হৈ গৈছে প্ৰায় যিহেতু ট্ৰেভেলিঙতো অলপ সময় লাগিল আকৌ মন্দিৰতো অলপ সময় গ'ল আমি এতিয়া আহিছোঁ গ্ৰেপ এম্বেচিলৈকে এইখনৰ বিষয়ে বহুত বেছি শুনি আছিলোঁ সো ভাবিলোঁ ইয়াতে আহি পিনে চাওঁ কি ইয়াতে আছে গ্ৰেপ এম্বেচিখন মিছল পাওয়াৰ বাবে বহুত বেছি ফেমাস হয় আৰু ইয়াতে চাওকচোন ইমান ধুনীয়াকৈ সজাই ৰাখিছিলে চাৰিওপিনে আৰু এয়া এইখন মেনুখন হৈছে মই আপোনালোকক দেখুৱাই দিছোঁ যাতে আপোনালোকেও আহিলে ইয়াতে আহিব পাৰে আৰু এয়া আমি লৈছোঁ মিছল পাও আৰু তাৰে লগত লস্সি ওপৰত দেখিছেনে এইবোৰ হৈছে আঙুৰৰ গছ এতিয়া আঙুৰবিলাক কাটি পেলালে কিন্তু আঙুৰবিলাক থাকোতেই যদি আমি আহিব পাৰিলোঁ হয় বেছি ভাল লাগিলে হয় দেখিবলৈ আঙুৰবিলাক ধুনীয়াকৈ ইয়াতে একদম ওলমি থাকে বাট সিহঁতক খুদুতে ক'লে যে কিছুদিন আগত বোলে আঙুৰবিলাক কাটি পেলালে মই এতিয়া মিছল পাও টেষ্ট কৰি আছোঁ আৰু এতিয়া আপোনালোকক জনাই আছোঁ মোৰ খাই কেনেকুৱা লাগিল আৰু এয়া চাওকচোন লগত কিবা এটা দিছে ইমান বেছি তেল দিছে এইটো কোনো পধ্যে খাবলৈ নোৱাৰি পুৰা তেল উপঙি আছে ওপৰত মই আগতে মিছল পাও টেষ্ট কৰি পোৱা নাছিলোঁ মোৰ বাৰু ওকে লাগিলে বহুত বেছি ভালো লগা নাই আৰু বহুত একদম বেয়াও লগা নাই খাবলৈ মানে ফাৰ্ষ্ট টাইম হিচাপে ঠিকে লাগিলে আৰু খাবলৈ এয়া আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ মই মিছল পাওৰ প্লেটখনত কি দিছিলে মিছল পাওটো আপোনালোকে দেখিছে তাৰে লগতে দিছিলে দৈ নেমু আৰু পাপৰ আৰু আমি লগত লৈছিলোঁ লস্সি One eternity later. এয়া এইখন খাই উঠাৰ পিছৰ প্লেটখন
মই ভালকে খাবলৈ নোৱাৰিলোঁ মানে বহুত বেছি জ্বলা পাইছোঁ আৰু কিবা এটা টেষ্টটো মানে একদম বেছি মোৰ ভাল নালাগিল যেহেতু মই ফাৰ্ষ্ট টাইমো খাইছোঁ বাট এই ঠাইখন বহুত বেছি ফেমাছ হয় মিছেল পাওৰ কাৰণে দেখিছে নহয় ইমান বেছি মানুহ সো বহুতে খাই ভালো পায় সো আপোনালোকেও ইয়াতে আহিলে আহিব পাৰে এনে পৰিবেশটো বহুত বেছি ধুনীয়া হয় মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ ৰব চাৰিওপিনে পৰিবেশটো দেখিছেনে চাৰিওপিনে একদম আঙুৰৰ খেতি আৰু বহুত বেছি মানুহ হয় মানুহৰ মানে বহুত বেছি লম্বা লাইন একদম জাস্ট উঠি আছে মানুহ গৈ আছে আকৌ আহি আছে নতুন মানুহ মানে বহুত বেছি ভিৰ আৰু এইখন বহুত বেছি ফেমাসও হয় মিছেল পাওৰ বাবে আৰু এয়া পানীটো দেখিছেনে এনেদৰে দি থৈ দিয়ে গুটে আঙুৰৰ গছবিলাকত ধুনিয়াকে এনেদৰে পানীৰো হিয়তে মানে সিস্টেম কৰি থৈছে ভাল লাগিলে আৰু তাৰে ওচৰলৈ গলে অলপ অলপ পানী পৰি থাকে বহুত বেছি ভাল লাগিছে আৰু পিছলৈকে যদি কেতিয়াবা অহা হয় মই আঙুৰ লাগি থকা সময়ত আপোনালোকক দেখুৱাম তেতিয়া এটা বেলেগ ধুনিয়া লুক আহিব যেতে আঙুৰ বিলাক চাৰিওপিনে এনেদৰে উলমি থাকে বহুত বেছি ভাল লাগিব চাই আপোনালোকক মই এতিয়া গ্ৰেপ এম্বাসিৰ কেম্পাসটো ধুনিয়াকে দেখুৱাই দিও তাতে আৰু কি আছে আপোনালোকে চাবলৈ সুবিধা হ'ব যদি আপোনালোকে আহে এই ট্ৰেইনৰ নিচিনা গাড়ীখন দেখিছেনে ইয়াতে বহু কেইজন এনেকে একেলগে বহি ল'ব পাৰে আৰু হিয়তে গুটেই এৰিয়াটো ধুনিয়াকে টুৰ কৰাই দিয়ে চাই বহুত বেছি ভাল লাগিলে ইয়াতে সৰু সৰু লৰা ছোৱালী খেলিবৰ বাবেও বহুত বেছি স্পেস আছিলে সো গুটেইখিনি ধুনিয়াকে সজাই ৰাখিছিলে একদম কালাৰফুল কে সো চাই বহুত বেছি ভাল লাগিলে ইয়া ইমান ধুনিয়া লাগিছে এটো গৰু কেইটাক ইমান ধুনিয়াকে সজাই ৰাখিছে একদম আমি তাত ৰৈ থাকোতে গাড়ীখন আহিও পালে গুটে চাই মিলি আমাৰ এতিয়া হোটেললৈকে উভতি যোৱা সময় হৈ গল আৰু ৰাতি কি প্ল্যান আছে চাও বলক আপোনালোকক দেখুৱাই আছো A few hours later আমি হোটেলত অলপ ৰেষ্ট লৈ ফ্ৰেশ হৈ পিনে উলালো নাসিক সিটিখন ভালকে অকনমান ফুৰু বুলি কিনো আছে নাসিক সিটিখন অলপ চাও আৰু আজি যেহেতু বাৰ্থডে হয় তো ৰাতি কিবা এটা ভালকে তো ডিনাৰ কৰিব লাগিব তো চাও আজি নাসিক সিটিখনত কিনো অপচনছ আছে ভালকে ডিনাৰ কৰিবলৈ তাকে বিচাৰি পিনে আমি দুয়ো উলাই আহিলো এইখন এখন দেখা পালো আমি ৰাস্তাতে মানে হোটেলৰ পৰা ওচৰতে বাৰু বহুত বেছি দূৰ নহয় নামটো দেখি চাইনিজ ৰেষ্টুৰেন্ট জনে লাগিছে তো বলকচোন চাও কি আছে আৰু আমি খানা অৰ্ডাৰ কৰিলো আৰু এয়া এনে জাস্ট মাঞ্চিঙৰ কাৰণে দি থৈছে আৰু এয়া স্ক্ৰিনত ক্ৰিকেট মেচ চলি আছিল তাকে আমি চাই আছো আমাৰ ডিনাৰ আহি পালে চিকেন স্টাৰ্টাৰ্স দিছিলো আৰু তাৰে লগতে দিছিলো চিকেনৰ এটা গ্ৰেভি আৰু ফ্ৰাইড ৰাইস খানাটো বাৰু বেয়া নাছিল খাবলে আৰু আমি তাকে ডিনাৰ কৰি এতিয়া উলাই আহিলো
বাহিৰত চাওকচোন ইমান ধুনীয়া পেইণ্টিং দেখিলোঁ মানে বহুত বেছি ভাল লাগিলে ইমান ধুনীয়াকৈ আৰ্ট ষ্টুডিঅ'খনত বনাই ৰাখিছিলে মই আহোঁতে অকণমান খানা কিবা কিবি পেকো কৰি লৈ আহিছিলোঁ ভাবিছিলোঁ বাহিৰত সৰু বাচ্চা বা তেনেকুৱা দেখিলে দি দিম যিহেতু বাৰ্থডে হয় এনেই মন গ'ল আৰু চ' তাকে দি দিলোঁ বাৰু ৰখি পিনে গাড়ীখন এইটো ভ্লগ যদি চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং